হেল্ল' গাইজ, গুড মৰ্ণিং। চ' আজি ৰাতিপুৱাৰ পৰাই মানে পূৰা বৰষুণ দি আছে আৰু মই এতিয়া বাহিৰত বতৰটো জুখিবলৈ ওলাই আহিলোঁ। তেনেকুৱাতে দেখিলোঁ মোৰ ভতিজাটো পূৰা চাইকেল চলাই বেকৰ অৱস্থা নাই। তাৰ কাৰণটো হ'লে ই আহমাত গাৰ্ড নাই। তেনেকুৱা আকৌ এতিয়া মোৰ ভিডিঅ' পাৰ্টনাৰ আহিল। আজি সি স্কুল নোযোৱাৰ কাৰণটো শুনক। এইটো মানে কি তোৰ কাৰণে ছাতি, এইটো ছাতি হৈ গ'ল। ৱা, তই বেয়া বুদ্ধি আকৌ। হা খালা নাই বুদ্ধি? তই বন্ধ দিছ নে স্কুলে বন্ধ দিছে? কিহৰ কাৰণে? কিহৰ কাৰণে? বৰষুণৰ কাৰণে? মোৰ মতে ইহে বন্ধ দিছে, বুজিছ? পানী টাইমত আমাৰ মামাই কৈছে হিমন্ত বিশ্ব শৰ্মা এতিয়া পানী দিব নহয়, এতিয়া পানী দিলে স্কুল বন্ধ দিব লাগিব। বানপানী দিয়ক, বানপানী দিয়ক, স্কুল ভৰি যায়, স্কুল যাবলৈ নহয়, স্কুলৰ পঞ্চায়ত খাবলৈ যাবলৈ কি। আৰু সিহঁতৰ বেবেৰিবাং কথা শুনি মোৰো ভোক লাগি গ'ল আৰু এয়া পেহীয়ে আজি বেলেগ এটা ষ্টাইলৰ আঙুঠি পিঠা বনাই দিলে। তাকে খাই বৈ এতিয়া দাদাই মই ওলাই আহি গ'লোঁ দোকানলৈ। আজিলৈ আহিছোঁ গাইজ, বাই বাই, কাইলৈ লগ